পাতবোৰ দি আছোঁ। বেছিদিন হোৱা নাই, গছবোৰ ৰঙা পৰি আছে। এইবোৰ পাত নতুন ৰঙা হৈ গৈছে। গোবৰ দিছোঁ অলপ অলপ, বেছি গোবৰ নাই। তথাপিতো এইখিনি নতুন জেগাখিনিত লগাইছোঁ। আৰু আগৰ ভিডিঅ'ত আপোনালোকে দেখা সেইবোৰ দেখাই আছোঁ। এইটো হ'ল মাজৰ পৰ্যায়ত ৰোৱা। এইখিনি আপোনালোকক আগৰ ভিডিঅ'ত দেখাইছিলোঁ। এইখিনি গছখিনি ট্ৰেক্টৰ মৰাকৈ চাফা কৰা দেখাইছিলোঁ। হ'ল এনেকুৱাকৈ হৈছে। তাতকৈ কথাটো হ'ল ইয়াতকৈ আগৰ যিটো ফাৰ্ষ্ট পৰ্যায়ৰ ৰোৱাখিনি এনেকুৱা হৈ গ'ল। অহা বছৰৰ পৰা ফলন অহা আৰম্ভ কৰিব। জংঘল হৈ আছে, আপোনাৰ এতিয়া জংঘল অলপ থাকিব দিছোঁ। এতিয়া চাফা কৰা নাই, কৰিম কেইদিনমান পিছত। সৰু সৰু আছিল। চাফা কৰিলে আৰু ভাল দেখা হ'ব। ডাঙৰ হৈ গ'ল গাছবোৰ। কেইটামান পাতলীয়াকৈ কলগছ আছে, এইবোৰ সম্পূৰ্ণকৈ ডাঙৰ হ'লে কলগছবোৰ কাটি দিম এইবাৰ। আৰু এইখিনিতে হ'ল আজি 1.5 মাহ মান হৈছে ৰোৱা। কলো দিছোঁ, 1.5 মাহ 2 মাহ এনেকুৱা হৈছে চামথিং। নতুন গাছৰ গুৰত গোবৰো দি দিছোঁ। গোবৰবোৰ শুকাইছে। নতুনকৈ গছৰ পচা পাত দিয়া আৰম্ভ কৰিছোঁ। জেওৰা দিছোঁ। এইখিনিতে এটা দৰজা। ইফালে মই সোমাই যাওঁ।